Hello guys, welcome to our art vlog part 2. নামঘৰত গৈ দেখো যে সকলোৱে হাতে কামে লাগি আছে নিজৰ কামকাজত কামকাজ বাৰু হৈছে ঠিকেই কিন্তু তাৰ মাজে মাজে ফূৰ্তিহে বেছিকৈ চলিছে আৰু যিমান যি ক'লেও এই যে সমনীয়া কেইটা থাকে সেই সমনীয়া কেইটাৰ লগত কাম কৰি বেলেগ এটা আমেজ পোৱা যায় কষ্টতকৈ বেছি আনন্দহে লাগে আৰু সেই আনন্দৰ মাজে মাজে আৰে মেমৰিজতো কথা আছে ফটোও মাৰিছে চবেই পিছে সেই ফটোখনৰ ফ্ৰেমত মই নাই আপোনালোকৰ কাৰণে ব্লগ বনাই আছিলোঁ যে এই যে দেখিছে এই ল'ৰাসকল ইয়াত পিছে বেলেগ কোনো নাই আহি থকা ভাৱৰীয়া ভাগীৰ ভাৱৰীয়াসকল আৰু তেওঁলোকক নিৰ্দেশনা দিয়া ডাইৰেক্টৰ কেইজন এতিয়া লাষ্ট ভিডিঅ'টোতো দেখিছিলে যে গৰুণ্ড পক্ষীভাগ কেনেদৰে ৰং কৰিছিলোঁ আৰু যদি নাই দেখা দেন এবাৰ চেক কৰক যদিও 4-5 মিনিটৰ সেইটো এটা সৰু ভিডিঅ' তথাপি কেমেৰা এংগেল চেঞ্জ কৰাৰ পৰা ধৰি পিনি গৰুণ্ড পক্ষীভাগ অংকন কৰালৈ বহুত কষ্ট গতিকে এবাৰ চেক কৰিব এতিয়া আকৌ নামঘৰৰ সিংহভাগী পুৰণা হৈ গৈছিল নাও লেটছ পুট লাইফ ইন ইট আৰু প্ৰায় 4.5 ঘণ্টা কি 5 ঘণ্টাৰ পাছত আমাৰ সিংহভাগ কমপ্লিট হৈ উঠিলে য়েছ ঠিকে ভাবিছে আগৰ ভাগতকৈ কমপ্লিট বেলেগ হৈছে কাৰণ মই নিজৰ ষ্টাইলত বনাব চাইছিলোঁ আৰু গাঁৱৰ বহুতে প্ৰশংসা কৰিছিলে যে ভাল লাগিছে আৰু আই হোপ কি আপোনালোকেও ভাল পালে কাৰণ মই ইয়াত সৰু সৰু ডিটেইলছবিলাকৰ ওপৰতো লক্ষ্য ৰাখিছিলোঁ আৰু এনেদৰে নাখাই নবৈ গোটেই দিনটো এই সিংহভাগৰ লগত লাগি থাকোঁতে বাজি গৈছিল 5টা মোৰ অৱস্থা এয়া ভাত খাবলৈ আহিছোঁ ভাতেই খাম নে ৰঙেই খাম নে একো গমেই পোৱা নাই উপায় নাই নাকে মুখে মই ভাত ভৰাই যেতিয়া নামঘৰলৈ গ'লোঁ তাত গৈ পিনি বেলেগে কিবা এটা দেখিলোঁ এতিয়া বাকী আছিল ময়ূৰ ভাগ আৰু এই ভাগকো মই নিজৰ ষ্টাইলত বনাম বুলি ভাবিছিলোঁ আহকচোন নিজৰ ষ্টাইলত ট্ৰাই কৰোঁ এয়া ৰাতি 7টা বজাৰ কাহিনী যেতিয়া মই আলাস্য হৈ গৈছিলোঁগৈ আকৌ তাৰ পাছত আখৰা ভাগীও আছে আৰু ময়ূৰ ভাগীৰ ফাৰ্ষ্ট লেয়াৰটো কৰিয়ে মই থৈ দিলোঁ কাৰণ তাৰ পাছত আখৰাও আছিল ৱেলকাম টু দ্য থাৰ্ড ডে আজি 3 নম্বৰ দিন ৰং কৰা কালি গোটেই দিনটো লাগিলে দেখিলে আজি ভাগ আছে আধাখনীয়া হৈ আছে কমপ্লিট কৰিম এটা হ'লেকে কেনেকুৱা দেখিছে ডু লেট মি ন' থ্ৰু দ্য কমেণ্ট ছেকশ্যন গাইজ আৰু কমেণ্ট কৰিবা হা উইদাউট কমেণ্ট ভাল নালাগে কমেণ্ট চমেণ্ট আহিলে ভাল লাগে শুনি এইটো হৈছে ময়ূৰ ভাগীৰ ফ্ৰণ্ট ছাইডটো আহক এতিয়া বেক ছাইডটো কৰোঁ Want you to feel the way I feel inside. I'm reaching out for help, you got me in a riptide. You call me crazy now, but you don't understand. I'm calling out to you, can you hear a thing? 'Cause you lit the এইদৰে ৰ'দে পিয়াহে অৱশেষত 2 ভাগ সিংহ কমপ্লিট হ'ল লগতে ময়ূৰ ভাগো কমপ্লিট হ'ল যদি মোৰ কষ্টখিনি অকণমানো ফিল হৈছে দেন এটা লাইক কৰি দিবা সিমানকণটো ডিজাৰ্ভ কৰোঁ এট লাষ্ট বাট নট দ্য লিষ্ট সকলোকে বহুত বহুত ধন্যবাদ মোক এইকণ সুবিধা দিয়াৰ কাৰণে
আজি আছে বৰসবাহ ৰাতিলৈ আছে ভাওনা তো ভাওনাখন চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইমান ৰ'দ মই চাহ বিচাৰি এইডোখৰত আহিব লগা হৈছে তো মোৰ লগত আছে চিন্ময় ইও আজি ভাও লৈছে তো আজি নাটখনি হৈছে ৰাম পৰাজয় আৰু সীতা পাতাল গমন তো মই লৈছোঁ ৰাম আৰু ই লৈছে ৰজকৰ চৰিত্ৰটি তো ভাওনাখনি চাবৰ বাবে কেইটামান দৃশ্যাংশ বহুত ধুনীয়া ধুনীয়া দৃশ্যাংশ কেইটামান দিবলৈ মই চেষ্টা কৰিম তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাষ্টলি এটা কথা ক'ম যে লাষ্ট টাইমত কোনোবা এজনে সুধিছিলে যে তোকতো পইচা দিয়া নাই বা তইতো মানে কি আৰু কোনোটোতো একো লাভালাভ হোৱা নাই তই ইমান ডিটেইলছত কেলৈ কৰি আছ তো তাক কোৱা নাই বাট ইনাৰ ফিলিংছবিলাক এনেকুৱা হয় ন যে কোনোবা নিজৰবিলাক বহুত নিজৰ মানুহৰ পৰা বহুত আঁতৰত থাকে তো কেতিয়াবা সেই মানুহবিলাকৰ কাৰণে যোনবিলাক নিজৰ মানুহবিলাক বহুত আঁতৰত আছে তো ভগৱানৰ ওচৰত সেইটোৱে বিচাৰিছিলোঁ যে নিজৰ পৰা বহুত আঁতৰত থকা মানুহবিলাকৰ যাতে ভালকৈ থাকে চব আৰু আজি ভিডিঅ'টো বাছ যিমানলৈকে আছিলে আশা থাকিল যে সকলোৱে ভিডিঅ'টো ভাল পালে খুব বেছি 6-7 মিনিটৰ এটা সৰু ভিডিঅ' বাট ইয়াত মোৰ 3 দিনৰ কষ্ট সোমাই আছে যদি ফিল কৰিব পাৰিছা দেন অলপমান ছাপৰ্ট দেখাবা অসমৰে ল'ৰা আৰু যদি পাৰা অকণমান শ্বেয়াৰ কৰিবা চেনেলটো গ্ৰ' হ'লে মোৰো ভাল লাগে কামবিলাক কৰিও ভাল লাগে আজিলৈ বাছ ইমানেই চি ইউ ইন দ্য নেক্সট ব্লগ থেংকছ ফৰ ৱাচিং বাই বাই গাইজ